আমাৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই ওলাই আহিছোঁ, ঠিক সময় এতিয়া 9:30 মান বাজিছে ৰাতিপুৱা, আৰু দেখিছে আপোনালোকে ৰ'দ কিমান দিছে। আৰু মই ছাগলী চৰাবলৈ ওলাইছোঁ পথাৰলৈ। মই একচুৱেলি নতুনকৈ ফাৰ্ম এখন আৰম্ভ কৰিছোঁ, ছাগলী ফাৰ্ম এখন আৰম্ভ কৰিছোঁ, আৰু ছাগলী ফাৰ্মখন নাম দিছোঁ মই আদিয়োগী গড ফাৰ্ম। আৰু ইয়াত মোৰ ছাগলী ফাৰ্মত কেইজনীমান থলুৱা ছাগলী মই কমকৈ হ'লেও মানে কেইজনীমান থলুৱা ছাগলী লৈ আৰু এটা বিটেল এটা লৈছোঁ। মানে বিটেলটো একচুৱেলি মই ক্ৰছ কৰাবলৈ লৈছোঁ থলুৱা ছাগলীৰ লগত, আৰু যাতে প্ৰজাতিবোৰ ভাল হয়, যাতে উন্নত মানদণ্ডৰ হয় ছাগলীবোৰ, তাৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো, মই দেখাই যাম মই কেনেকৈ ছাগলী পালন কৰিছোঁ। আৰু আশা কৰিও আপোনালোকে মোক আশীৰ্বাদ দিব যাতে মই আগলৈ আগুৱাই যাব পাৰোঁ। চাই যাওক ভিডিঅ'টো। বৰ্তমান যি নিবনুৱা সমস্যা, চাকৰি বাকৰিটো নাই। আমি গাঁৱলীয়া ল'ৰা হিচাপে এনেকুৱা মানে কিছুমান কাম কৰিব পাৰোঁ, যাতে ধৰি লওক ছাগলী পালনেই হওক, গৰু ছাগলী, যিকোনো মানে হাঁহ কুকুৰা ইত্যাদি কিছুমান পালন কৰিও জীৱিকা নিৰ্বাহ কৰিব পাৰোঁ। তাৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু আপোনালোকে যাতে আশীৰ্বাদ কৰিব তাকে কামনা কৰিছোঁ। চাই যাওক ভিডিঅ'টো।
দেখিছে বন্ধুসকল, মই দানা দিছোঁ। ইয়াত আছে মাকৈ আৰু চাপৰ। মাকৈ আৰু চাপৰ মই দিওঁ দানা হিচাপে। আৰু ভালে কেইজনী ছাগলী পথাৰত চৰি আছে, আহিবলৈ বাকী আছে। ইয়াত দানা খাই আছে ছাগলীবিলাকে। বেছি কষ্ট নাই, আপোনালোকে পুহোঁ বুলি ক'লে পুহিব পাৰে। আপোনালোক ধৰি লওক ৰাতিপুৱা আপোনালোকে খুলি দিলে, এক টাইম চৰিবলৈ পঠিয়াই দিলে, তাৰপিছত অহাৰ পিছত পাত চাত দি যি দিয়ে আপোনালোকে। পাত বুলিবলৈ চব পাতেই খায়, আম পাত, কঁঠাল পাত, নিম পাত, ডিমৌ পাত। আৰু পিছবেলা টাইমত আপুনি ধৰি লওক দানা এক টাইম দি দিলে। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে ছাগলীৰ বিষয়ে, আপোনালোকে মোৰ নাম্বাৰটো দিয়া আছে, আপোনালোকে মোক সুধিব পাৰে।